হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। যিহেতু আজি পৰীক্ষা শেষ হ'ল, গতিকে চবৰে ফূৰ্তি দেখিছেনে ৰাইজ। আৰু আমি পৰীক্ষা যিহেতু শেষ হ'ল, গতিকে মিনি পিকনিক এটাকে কৰিবলৈ আহিলোঁ ছাডেনলি প্লেন কৰি। আৰু মিনি পিকনিকটো কৰিবলৈ আমি আহিছিলোঁ আমাৰ কলেজৰে সন্মুখতে থকা পলু ফাৰ্মখনলৈ। ইয়াত দেখিছেনে চবকে মই ভিডিঅ' কৰি আছোঁ, বাট মোকতো কোনো ভিডিঅ' কৰি নিদিয়েই, সেয়াতো মই নিজে কৰি ল'ব লাগিব। গতিকে এইফালে মই নিজকো এবাৰ দেখাই দিলোঁ। ইনষ্টাগ্ৰামত দেখুৱাই থকাৰ নিচিনাকৈ আমিও এনেকৈ ভিডিঅ' এটা বনাই দিলোঁ বাৰু, কিন্তু একো এস্থেটিক বনাব নোৱাৰিলোঁ, যিহেতু কলেজৰ পৰা বাহিৰেহে আহিছিলোঁ আৰু ছাডেন প্লেনিং আছিলে। গতিকে একো এস্থেটিক নহ'ল, বাট ষ্টিল আৰু এনজয়মেণ্টটো মেইন আৰু, নহয় জানো গাইজ। আৰু গোটেইকেইজনে মিলি ফাৰ্ষ্টে চিঙৰা খালোঁ, তাৰপিছত মিছলৰ লগত এয়া চিপছ মিক্স কৰি পেলাই সেয়া আমি স্প্ৰাইটৰ লগত খাইছোঁ দেই, বেলেগ বুলি নাভাবিব দেই ৰাইজ। তাৰপিছত খালোঁ আমি আইচক্ৰীম, তাত ধুনীয়াকৈ ফটো চটো উঠি আমি বাহিৰলৈ ওলাই আহিলোঁ। তাৰপিছত বাহিৰত আহি কিন্তু আমাৰ খোৱা বোৱাৰ লিষ্টখন শেষ হোৱা নাই দেই ৰাইজ। বাহিৰত আহি সেইফালে আমি গান্নিকা জুচ খাই ল'লোঁ। তাৰপিছত আজি এনেকেই টাইমখিনি স্পেণ্ড কৰিলোঁ। আজিলৈ আহিছোঁ তেন্তে দেই, বাই বাই।